নমস্কাৰ, মই নৱজিৎ ভট্টাচাৰ্যই আপোনালোক সকলোকে শিক্ষা ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু আজি আমাৰ যি বিষয় এই বিষয়ে আলোচনা কৰিব ওলাইছোঁ। এই আজিৰ আমাৰ যি আলোচনাৰ বিষয় হিচাপে আমি লোৱা হৈছে বিভক্তি। অসমীয়া ব্যাকৰণৰ যি বিভক্তি, এই বিভক্তিৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই আলোচনা আমাৰ থুলমূল আলোচনা হ'ব। আৰু এতিয়া আমি এই আলোচনালৈ আগবাঢ়োৱা হওক। প্ৰথমতে যে বিভক্তি অসমীয়া ভাষাত দুই প্ৰকাৰৰ পোৱা যায়। এটা হৈছে যে শব্দ বিভক্তি, প্ৰতিবাদিকৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলা হয়, আৰু ধাতুৰ পিছত যোগ হোৱা বিভক্তিক ক্ৰিয়া বিভক্তি বোলা হয়। অসমীয়া যি শব্দ বিভক্তি আছে, এই অসমীয়া ভাষাৰ শব্দ বিভক্তিৰ 7টা ভাগত ভাগ কৰা গৈছে, 7টা বিভক্তিত ভাগ কৰা গৈছে। যেনে প্ৰথমা বিভক্তি, আৰু এই প্ৰথমা বিভক্তিৰ যি চিন হিচাপে আমাৰ ইয়াতে এ ই উদাহৰণ হিচাপে আমি আলোচনা কৰিছোঁ। যেনে ৰাম শব্দটো আমি লৈছোঁ, ইয়াতে ৰাম শব্দটোক প্ৰথমা বিভক্তিত হ'ব ৰামে, ৰতাকাৰে ৰা মত একাৰ ৰামে, আৰু ই ৰামেই, ৰামেই। তাৰমানে ৰামে এটা কাম কৰে, ৰামে এটা গান গায়, বা ৰামৰ দ্বাৰা এটা কাম কৰা হয়। এতিয়া আহিছোঁ দ্বিতীয় বিভক্তিলৈ। দ্বিতীয় বিভক্তিৰ যি চিন তাক কোৱা হয় ক। যেনে ৰামক কামটো কৰিব কোৱা হ'ল। উদাহৰণস্বৰূপে আমি ক'লোঁ ৰামক কামটো কৰিব কোৱা হ'ল। তাৰপিছত যিটো আহিল তৃতীয় বিভক্তি ৰেদি দ্বাৰা। যেনে ৰামেৰে, ৰামেদি, ৰামৰ দ্বাৰা কাম কৰা হ'ল, ৰামেৰে এই কামটো কৰা হ'ল, বা ৰামেদি এই কামটো কৰা হ'ল। চতুৰ্থী বিভক্তিৰ যিটো চিন তাক কোৱা হয় অক, লৈ, ক আৰু লৈ। চতুৰ্থী ক লৈ, ৰামক, ৰামলৈ। তাৰপিছত পঞ্চমী বিভক্তি পৰা, ৰামৰ পৰা। ষষ্ঠী বিভক্তি ৰামৰ। সপ্তমী বিভক্তি ৰামত। ঠিক তেনেকৈ আমাৰ ক্ৰিয়া বিভক্তিৰ বিষয়ে আলোচনা কৰিব যাওঁতে ক্ৰিয়া বিভক্তি আমি বিভিন্ন ভাগত ভাগ কৰিব লাগিব। ক্ৰিয়া বিভক্তিত আমি প্ৰথম আহিব যে কাল। আমি কাল হিচাপে পাওঁ নিত্য বৰ্তমান বা স্বৰূপ বৰ্তমান, আৰু স্বৰূপ ভূত, অপূৰ্ণ ভূত আৰু সাম্ভাব্য ভূতকাল। এতিয়া আমি প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। প্ৰথম পুৰুষত আমি আমাৰ নিত্য বৰ্তমানত যি ব্যৱহাৰ কৰা হয় আমি তাক আলোচনা কৰিছোঁ। প্ৰথম পুৰুষত আমি যি ব্যৱহাৰ কৰোঁ আমি আৰু মই। একবচনৰ ক্ষেত্ৰত মই আৰু বহুবচনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা হয়। এতিয়া তুচ্ছাৰ্থ বা অনাদৰ অৰ্থত তই, তহঁত এই দুটা ব্যৱহাৰ কৰা হয়। তুচ্ছ অৰ্থত বা অনাদৰ অৰ্থত তইটো একবচন, তহঁত বহুবচন। অনাদৰ অৰ্থত ঠিক তেনেকৈ তুমি, তোমালোক। আৰু তৃতীয় পুৰুষ আমি যি প্ৰথম পুৰুষত আমি ক'লোঁ মই, আমি। দ্বিতীয় পুৰুষত তুচ্ছাৰ্থ বা অনাদৰ অৰ্থত তই, তহঁত, আৰু আদৰ অৰ্থত হৈছে তুমি, তোমালোক। আৰু তৃতীয় পুৰুষত তুচ্ছাৰ্থ বা অনাদৰত সি, সিহঁত, আদৰ অৰ্থত তেওঁ, তেওঁলোক। এতিয়া তাৰ পিছলৈ প্ৰথম পুৰুষ আমি আলোচনা কৰি আছোঁ। প্ৰথম পুৰুষত অ, ইছৌ। তাৰপিছত তুচ্ছাৰ্থৰ ক্ষেত্ৰত অ, ইছ, আৰু দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত অনাদৰ অৰ্থত অ, ইছ ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ আদৰ অৰ্থত আ, ইছা ব্যৱহাৰ কৰা হয়। আৰু তৃতীয় পুৰুষত অনাদৰ অৰ্থত ব্যৱহাৰ কৰা হয় এ, ইছে। আদৰ অৰ্থত ব্যৱহাৰ কৰা এ, ইছে। স্বৰূপ ভূত বা অপূৰ্ণ ভূত, সাম্ভাব্য ভূত, এই তিনিটা আৰু ভাগ পোৱা যায়। তাত ব্যৱহাৰ কৰা হয় ইলো। স্বৰূপ ভূতত ব্যৱহাৰ কৰা হয় ইলো প্ৰথম পুৰুষৰ একবচনত,
এতিয়া দ্বিতীয় পুৰুষৰ একবচনত ব্যৱহাৰ কৰা হয় ইলি, এইটো তুচ্ছা অৰ্থৰ ক্ষেত্ৰত, আৰু আদৰ অৰ্থত ইলো। ঠিক তেনেকুৱাকৈ আমি প্ৰথম পুৰুষৰ যি স্বৰূপ বৰ্তমান স্বৰূপ ভূতত মানে ভূত মানে হৈছে ভৱিষ্যৎকাল, ভূতকাল। ভৱিষ্যৎকালত ইলোহেঁতেন, ইছিল ইলিহেঁতেন, ইলো ইছিলা ইলাহেঁতেন, আৰু তৃতীয় পুৰুষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইলা ইছিলা ইলাহেঁতেন, ইলো ইছিল ইলোহেঁতেন। ঠিক তেনেকুৱাকৈ প্ৰথম পুৰুষৰ সাম্ভাব্য ভূতত প্ৰথম পুৰুষৰ ব্যৱহাৰ কৰা হয় ইবি, দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থ বা অনাদৰ অৰ্থত ইবি, আৰু আদৰ অৰ্থত ইবা, আৰু তৃতীয় পুৰুষৰ যি তুচ্ছাৰ্থৰ ক্ষেত্ৰত ইব আৰু আদৰ অৰ্থত ইব ব্যৱহাৰ কৰা হয়। এতিয়া আমি এই যিখিনি কথা আমাৰ ইয়াতে আলোচনা কৰা হ'ল, এই আলোচনাখিনি এটি আমাৰ থুলমূল আলোচনা এটা। আমি এই কথাখিনিকে আপোনালোকক আমাৰ যি লিখিত ৰূপত আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ, আৰু আশা ৰাখিছোঁ যে আপোনালোকে এনেকুৱাকৈ আচলতে কি হয় যে ব্যাকৰণৰ যি কথা, ব্যাকৰণৰ কথাবিলাকত আমি ৰস বিচাৰি নাপাওঁ। যেনেকৈ গণিত বিষয়ত প্ৰথমে আমি ৰস বিচাৰি নাপাওঁ, ঠিক তেনেকুৱাকৈ ব্যাকৰণ বিষয়তো আমি ৰস বিচাৰি নাপাওঁ। কিন্তু যেতিয়া আমি তাৰ ৰস, ইয়াৰ প্ৰত্যেকটোৰে গণিতৰ যেনেকৈ এটা নিজস্ব ৰস আছে, ব্যাকৰণৰো এটা নিজস্ব ৰস আছে, আৰু সেই ৰসটো আমি বিচাৰি পাব লাগিব, আমি তাৰ ভিতৰত সোমাব লাগিব। আৰু মই আশা ৰাখিছোঁ যে আমি ভৱিষ্যত সময়তো, পৰৱৰ্তী সময়তো আমি এনেকুৱা আৰু বিভিন্ন ভিডিঅ' লৈ আহিম, য'ত আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ বিষয়ে। আজি আমি সাধাৰণ এটি বিষয় বিভক্তি আমি লোৱা হ'ল, আৰু এই কথাখিনিয়ে আমি আপোনালোকক আমাৰ যি প্ৰকাশিত ৰূপত, লিখিত ৰূপত আমি দিয়াৰ ব্যৱস্থা আপোনালোকক কৰিছোঁ। আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ এই যিটো ভিডিঅ', এই ভিডিঅ'টো আপোনালোকে চাব। এইখিনি আজি আমাৰ আলোচনা আছিল, আৰু এই আলোচনাখিনি ইয়াতে সামৰিছোঁ। মই আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ যি শিক্ষা ইউটিউব চেনেল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে আমাৰ যি ফেচবুক পেজ আছে তাক আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। আৰু এইখিনি কৈ আজিৰ আমাৰ এই চমু ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। নমস্কাৰ।